নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আজি মই কালি ভিডিঅ' লাষ্টত কোৱাৰ দৰে মই আজি অভাৰলেপিঙৰ ওপৰত কিছুমান কথা ক'ম। একচুৱেলি মই গণনাৰ দ্বাৰা কিছুমান কথা দেখুৱাম। আপোনালোকক মই কৈছিলোঁ যে কিমান পাৰ্চেণ্ট অভাৰলেপিং হ'ব পাৰে বা কিমান পাৰ্চেণ্ট হোৱা নাই বা কিমান কেণ্ডিডেট এপ্ৰক্সিমেটলি কিমান কেণ্ডিডেট অভাৰলেপিঙৰ ফলত লাভালাভ হ'ব, কিমান কেণ্ডিডেটৰ লাভালাভ হ'ব, এতিয়া কিমানবিলাকৰ লোকচান হ'ব, কিমান ওলাই যাব লাগিব অভাৰলেপিং হোৱাৰ পাছতো। এনেকুৱা কিছুমান ডাটা দেখুৱাম আৰু এনেকৈ নিজে কেলকুলেশ্যন কৰি আপোনালোকে ভালদৰে চাই থাকিব। ভালকৈ বুজিলে বুজি পাব, ভালকৈ যদি আপোনালোকে বুজিবলৈ চেষ্টা কৰে। আৰু কিছুমানে বুজি নাপায় মানে কেলকুলেশ্যনটো ভালকৈ নাচায়, বুজি নাপায় আৰু যি টি কৈ থাকে, তই কি জান তই কি নাজানো। একচুৱেলি মই নাজানো কথাটো, মানে মই আপোনালোকৰ দৰে জাষ্ট মানে মই দুটামান কথা এনেই চিন্তা কৰি মানে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, নিজৰ মনৰ ধাৰণাবিলাক। এনেকুৱা ধৰণৰ কথা। আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট কথা, যিটো মই কেলকুলেশ্যন কৰিছোঁ 100% শুদ্ধ নহ'লেও 80% শুদ্ধ হ'বই, এইটো চিয়'ৰ। কাৰণ 10th লেভেলৰ যিখিনি পোষ্ট আছে এইখিনি পোষ্টৰ 90% বা 95% অভাৰলেপিং হোৱা নাই। এনেকুৱাও বহুত মোৰ কেণ্ডিডেট চিনাকি আছে যিবিলাকে অকল 10th লেভেলতে পৰীক্ষা দিছিল, ITI হয় তেওঁলোকৰ, আৰু 10th লেভেলতে ভালকৈ নম্বৰ লৈ পাছ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা। আৰু এনেকুৱা কিছুমান 10th লেভেলৰ কেণ্ডিডেটো আছে যিবিলাক ৱেল্ডাৰ ফিটাৰতো কোৱালিফাই কৰিছে, আৰু 10th লেভেলৰখনতো কোৱালিফাই কৰিছে, কিন্তু 8th লেভেলৰখন দিয়া নাই। আৰু এনেকুৱা কিছুমান 2 কেণ্ডিডেটো আছে যিবিলাকে গোটেই 3খন দিছে আৰু 3খনতে কোৱালিফাই কৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো মন দি চাব, কেলকুলেশ্যনবিলাক মই আপোনালোকক ভালদৰে দেখুৱাই দিম। ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এয়া চাওক বন্ধু-বান্ধৱীসকল, মই ইয়াত ভালকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ যে টোটেল আমাৰ গ্ৰেড 4 পোষ্ট আছিল কিমান, 5023টা, অৰ্থাৎ 5023টা পোষ্ট আছিল আমাৰ। তাৰ ভিতৰত ITIত আছিল আপোনালোকৰ 1833টা পোষ্ট, 10th লেভেলত আছিল 1088টা, আৰু 8th লেভেলত আছিল 2102টা পোষ্ট। আৰু আমি জানো যে আমাক এইবুলি 1:2 ৰেচিঅ'ত চিলেক্ট কৰিছে। গতিকে প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট চিলেক্ট কৰিলে আমাৰ কিমান সংখ্যক কেণ্ডিডেটে পাছ কৰিছে চাই লওক। 3666টা ITI লেভেলত জনে পাছ কৰিছে, আৰু 10th লেভেলত কিমানজনে পাছ কৰিছে চাওক, 2176টা বা জন কেণ্ডিডেটে পাছ কৰিছে। তেনেকৈ আকৌ 8th লেভেলত পাছ কৰা কেণ্ডিডেটৰ সংখ্যা হৈছে 4204জন। এতিয়া কথাটো এনেকুৱা ধৰণৰ, দাঁতিত মই লিখি থৈছোঁ চাওক আপোনালোকে, যে ITI আৰু 10th লেভেলৰ অভাৰলেপিং বহুত কম হ'ব, অৰ্থাৎ 5ৰ পৰা 10%হে। মানে কথাটো এনেকুৱা ধৰণৰ, ৱায়াৰমেন বা ইলেক্ট্ৰিচিয়ান এওঁলোকৰ কাট অফ বহুত কম গৈছিল। কাট অফ কম গৈছিল কি কাৰণে? কাৰণ তেওঁলোকে যিবিলাক নম্বৰ পাইছিলে কেণ্ডিডেটসকলে কম নম্বৰ পাইছিল। তাতো 2-এজন আছে যে বেছি নম্বৰ পাইছিল বা 10th লেভেলৰ লগত সমান কাট অফত মানে সমান নম্বৰতে গৈছিল, তেওঁলোক 1 বা 2জন বা 10-15জন এনেকৈ থাকিব হয়তো পাৰে। কিন্তু তাতে আকৌ দুটামান ট্ৰেড আছিল, ৱেল্ডাৰ ফিটাৰ, এনেকুৱা তেওঁলোকৰ কাট অফ আকৌ নৰ্মেল 10th লেভেলতকৈ বেছিহে গৈছিল। গতিকে ইমানো কেণ্ডিডেট নাই, মানে অলপমান আছে, 5ৰ পৰা 10% কেণ্ডিডেটহে ITI আৰু 10th লেভেলত অভাৰলেপিং হ'ব। গতিকে যিবিলাক নগণ্য, মানে যিবিলাকে মানে কাট অফত ইমান প্ৰভাৱ নেপেলায়, 0.25 0.5 মান প্ৰভাৱ পেলাব, গতিকে এইটো আমি ইমান ধৰিব নোৱাৰোঁ। কিন্তু 10th লেভেল আৰু 8th লেভেলত 60ৰ পৰা 70%, অৰ্থাৎ 65%, মই ক'বলৈ গ'লে 60ৰ পৰা 65%হে অভাৰলেপিং হৈছে। মানে এনেকুৱা ধৰণৰ মোৰ চিনাকি এনেকুৱা কেণ্ডিডেটো বহুত আছে যিবিলাকে অকল 10th লেভেলখনহে পৰীক্ষা দিছিল, বা যিবিলাকে অকল 10th আৰু ITIখন পৰীক্ষা দিছিল কিন্তু ITIহে পাছ কৰিছিল। কিছুমানৰ ITI নাছিল, অকল 10th লেভেলখন দিছিল, 10th লেভেলতে ভাল নম্বৰ পাই পাছ কৰিছে, 100+ পাইছে, 110+ও পাই আছে, এনেকুৱা মোৰ চিনাকি আছে। গতিকে 60ৰ পৰা মেক্সিমাম 65%ত ইয়াত অভাৰলেপিং হৈছে। গতিকে আপোনালোকক মই দেখুৱাইছোঁ চাওক, 10th লেভেলত পাছ কৰিছিল 2176জন কেণ্ডিডেটে। যদি 60% অভাৰলেপিং হৈছে বুলি ধৰি লওঁ, তেন্তে কিমান পাছ কৰিব? তেতিয়াহ'লে এপ্ৰক্সিমেটলি 1306জনে মানে অভাৰলেপিং হৈছে। 1306জন এনেকুৱা কেণ্ডিডেট আছে যিজনে 10th লেভেলতো পাছ কৰিছে, 8th লেভেলতো পাছ কৰিছে। ভাবি চাওক। আৰু সেই 1306জন কেণ্ডিডেটে ফাইনেল চিলেকশ্যনৰ সময়ত কিছুমান তেওঁলোকৰ মানে 1306জন কেণ্ডিডেটৰ এটা অংশই 10th লেভেলতো পাব, আৰু যিজনে 10th লেভেলত নাপায় তাৰ কেইজন মানে 8th লেভেলতো পাব। সেই গোটেই 1306জনে যে 10th লেভেলত পাব কোনো কথা নাই। তাৰ কেইজন মানে আপোনালোকৰ 10th লেভেলতো পাব বা কেইজন মানে 8th লেভেলতো পাব। যিবিলাকৰ নম্বৰ বেছি আছে সেইবিলাকে 10th লেভেলত পাই যাব। কিছুমানৰ নম্বৰ বেছি কম, মানে হায়েষ্ট গ্ৰেড প্লেয়াৰ, এনেকুৱা ধৰণৰ কথা। মানে মিলাই মেলি মুঠতে 10th আৰু 8th লেভেলত পাই যাব। 50%হে মই ধৰিছোঁ, 50% হ'লে কিমান হ'ব তেতিয়াহ'লে ধৰি থওক 653জন। মানে এনেকুৱা কিছুমান কেণ্ডিডেট 653জনে হয়তো 10th লেভেলত পাব, 653জনে হয়তো 8th লেভেলত পাব, মিলাই মেলি আৰু। কিন্তু তাতে এটা কথা,
তাত যে 653 জনে সম্পূৰ্ণ পাব কোনো কথা নাই, তাৰ পৰা বাহিৰ ওলাব পাৰে। গতিকে 10th লেভেলৰ পোষ্টবিলাক ইতিমধ্যে ফিল হৈ গ'ল। কেনেকৈ যে 1306 জনৰ পৰা এটা অংশ যাব 10th লেভেললৈ, অভাৰলেপিঙৰ শিকাৰ হ'ব। ITI কেণ্ডিডেটসকলৰ লগত অভাৰলেপিঙৰ শিকাৰ হৈ তাতো হয়তো 5-10 জন আহি যাব পাৰে। 10th লেভেলৰ অকল 10th লেভেলৰ পৰীক্ষা দিয়া ভাল নম্বৰ পোৱা কেণ্ডিডেটো আছে, তেওঁলোকৰ ফালৰ পৰাও হয়তো 300-400 আহিব। গতিকে এনেকৈ 10th লেভেলৰ পোষ্টকেইটা ইতিমধ্যে ফিল আপ হৈ গ'ল। বাকী 8th লেভেললৈ 10th লেভেলৰ কিমানজন কেণ্ডিডেট গ'ল? এপ্ৰক্সিমেটলি 653 জন বা 600 জন এনেকুৱা কেণ্ডিডেট গ'ল। 8th লেভেলৰ পোষ্ট আছিল 2102টা, পাছ কৰিছিল কিমান? 4204 জনে কেণ্ডিডেটে পাছ কৰিছিল। গতিকে ভাবি চাওক, অভাৰলেপিংখিনি আঁতৰাই দিলেও মানে 1306 জন অভাৰলেপিং হৈছিলে 10th আৰু 8ত, সেইখিনি 4204 জনৰ পৰা আঁতৰাই দিলেও কিমান পোষ্ট থাকে, কিমানজন কেণ্ডিডেট পাছ কৰিছে? ইতিমধ্যে অকল 10th লেভেলৰ 2898 জন কেণ্ডিডেটে পাছ কৰিছে। গতিকে এই 2898 জন কেণ্ডিডেটৰ পৰাও 8th লেভেলত বহুতখিনিয়ে পাব চাকৰি। আৰু 1400 মান পোষ্টৰ ইয়াৰ পৰা চিলেকশ্যন হ'ব। এপ্ৰক্সিমেটলি 1400 মান লাষ্টত বাদ পৰি যাব। অৰ্থাৎ কথাটো এনেকুৱা ধৰণৰ, মই ITI কথা ক'বলৈ নাযাওঁ, 10th আৰু 8th লেভেলৰ 1400ৰ পৰা 1800 কেণ্ডিডেট বাদ পৰি যাব। অৰ্থাৎ অভাৰলেপিঙৰ ফলত বহুতৰ লাভ হ'ব, কিন্তু তথাপিও 1400ৰ পৰা 1800 কেণ্ডিডেট বা 2000 ওচৰা-ওচৰি কেণ্ডিডেট ওলাই আহিবলগীয়া হ'ব পাৰে। ওলাই আহিব লাগিবই, কাৰণ চাকৰি আছে মাত্ৰ কিমান? এইপিনে 2102টা আৰু 10th লেভেলত আছে 1088টা, 3000 চামথিং সিমানে চাকৰি আছে। গতিকে চবেই ক'লে নহ'ব নহয় কথাটো যে 90% অভাৰলেপিং হৈছে, 80% অভাৰলেপিং হৈছে, 90%ই চাকৰি পাব। 90%ে কেনেকৈ চাকৰি পাব নিজে ভাবি চাওকচোন। কি 10th লেভেলৰ গোটেই সোপাই কিবা 8th লেভেলত দিছিলে নি পৰীক্ষা? ITI গোটেইখিনি কেণ্ডিডেটে 10th লেভেলত পাছ কৰিছে নি? অভাৰলেপিং হৈছে নি? এনেই কথা কিছুমান বনাই ক'লে নহ'ব, মানে অলপ চাব লাগিব কেলকুলেশ্যন এটা। মই এতিয়াও গম পাইছোঁ যে এই কেলকুলেশ্যনটো মোৰ ভাগৰ বেছিভাগেই বুজি নাপালেই কিজান, কিন্তু তাতে 2জনে বুজকে বুজি পাইছে কথাটো, আৰু যিকেইজনে বুজি পাইছে তেওঁলোকে কথাটো অনুধাৱন কৰিব পাৰিছে। বিশেষ আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে, চাকৰি পাই যাব। কিন্তু মই আপোনালোকৰ জ্ঞাতাৰ্থেহে কথাখিনি কৈছোঁ যে অভাৰলেপিঙৰ ফলত কিমান সংখ্যকৰ লাভ হ'ব, কিমান সংখ্যকৰ লোকচান হ'ব। একদম চিম্পুল ভাষাত ক'বলৈ গ'লে আপোনালোকৰ 10th লেভেল 8th লেভেল ফিল আপ হোৱাৰ পাছত অভাৰলেপিং যদি নহয়, তেতিয়া 1400ৰ পৰা 1800 কেণ্ডিডেট বাদ পৰি যাব। মিলাই 10th লেভেল আৰু 8th লেভেল মিলাই 1400ৰ পৰা 1800 কেণ্ডিডেট বাহিৰলৈ ওলাব লাগিব। ITI খিনি কথা মই নাজানো বাৰু ইমান, ITI কাৰণ মই পৰীক্ষাও দিয়া নাই। ITI কেণ্ডিডেট চিনাকি আছে, সেই চিনাকিবিলাকে মানে 10th আৰু ITIটো পাছ কৰিছে, এনেকুৱা কিছুমান চিনাকি আছে, কিন্তু ইমানো নাই, মানে বহুত কম, মানে বহুত বেছিয়ে কম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই এনেকুৱা কিছুমান কেলকুলেশ্যন আৰু ভৱিষ্যতেও দেখুৱাই থাকিম। থেংক ইউ।